Amazing Namaste NGO ni bike riders फोरखौ बड'लेण्ड टुरिज्म बिफाना बरायदों आरो मान बावदों। हादरनि 60थि उदांस्रि सान आजादी का अमृत महोत्सव फोरबोजों लोब्बा लाखिना सरकारि नङै फसंथान अमेजिं नमस्ते नर्थ इस्ट सयल NGO नि बानजायनायाव गं 8 सा-सानजा रायजो नागालेण्ड, आसाम, अरुणाचल, मेघालय, त्रिपुरा, सिक्किम, मिजोराम आरो मणिपुरनि टुरिज्म बिफानखौ बुहुमाव गोसारहोनायनि थांखिजों दिहुननाय मटरसाइकेल सालायगिरि हानजा राइडार्सफोरा रबिबाराव क'क्राझाराव सौफैयो आरो बिटिसिनि टुरिज्म बिफाननिफ्राय 60 बाइक सालायगिरि राइडार्सफोरखौ CITआव दुंब्रुयै बरायो आरो मान बावो। नर्थ इस्टनि टुरिज्म थावनिफोरखौ बुहुमाव मिथिसार होनायनि मिजिं लानानै दावबायफैनाय हादरनि गुबुन गुबुन रायजोनि गासै 60 फारियै लालेम सेंगा नामटे, तानाया सिंह, प्रातुस, मनोज शर्मा, मनीष पंकालिया, ऋतिक काइडेम, पार्थ ठाकुरिया, दीपांकर कलिता, नितेश डेका आरो पेरिसमिता पारिजुलिखौ आर'नाइ, बिहु फालि आरो बागुरुम्बा मोसानानै आरो बिहु मोसानायनि गेजेरजों दुंब्रुयै बरायो बिटिसिनि टुरिज्म बिफाना। হয় আজি বিশেষকৈ আমাৰ গোটেই ভাৰতবৰ্ষত আজাদী কা অমৃত মহোৎসৱ তাৰ সৌজন্যত আমি গোটেই ভাৰতবৰ্ষত আজি মাননীয় আমাৰ টুৰিজিম মন্ত্ৰী জি কিষাণ ৰেড্ডি ডাঙৰীয়াই ফ্লেগ অফ কৰিছে। তো সেই সম্পৰ্কে আজি আমাৰ নৰ্থ ইষ্টত 75জনীয়া এটা বাইকাৰ টিম আহি পাইছে। এই 75জনীয়া টিমৰ ভিতৰত দুটা টিম, এটা 10জনীয়া টিম আমাৰ কোকৰাঝাৰত আৰু এটা 16জনীয়া টিম আমাৰ মানসত। আমি মানসত ইতিমধ্যে আমি তেওঁলোকক লগ ধৰি আহিলোঁ, মানসত তেওঁলোকক আমি ব্যৱস্থা কৰি থৈ আহিলোঁ আৰু এটা টিম আমাৰ কোকৰাঝাৰত আহি পাইছে। তো দুটা টিমে বিশেষকৈ আমাৰ বিটিআৰ অঞ্চলত তেওঁলোকে অহাকালিৰ পৰা আমাৰ বিটিআৰ অঞ্চলৰ গোটেইকেইটা ডিষ্ট্ৰিক্ট তেওঁলোকে পৰিভ্ৰমণ কৰিব। কোকৰাঝাৰৰ টিমটো আমাৰ কোকৰাঝাৰৰ পৰা তেওঁলোকে বিটিআৰ এইখিনি আমাৰ লোৱাৰ যিখিনি পাৰ্ট আছে তেওঁলোকে গোসাইগাঁও হৈ এনেকুৱাকৈ তেওঁলোকে ছিকিমলৈ ওলাই যাব আৰু যিটো টিম আমাৰ মানসত আছে তেওঁলোকে মানসৰ পৰা গোটেই আমাৰ বাক্সা, তামুলপুৰ, ওদালগুৰি হৈ তেওঁলোকে অৰুণাচললৈ ওলাই যাব। নিশ্চয়কৈ আজি যিটো আপোনালোকে দেখা পাইছে, দিছ ইজ দ্য পাৰ্ট অফ দ্য আৱাৰ এডভাৰটাইজমেণ্ট। তো তেনেকুৱাকৈ আমি বিভিন্ন ধৰণৰ আঁচনিবোৰ আমাৰ লোৱা হৈ আছে, বিভিন্ন ধৰণৰ প্ৰগ্ৰামবোৰ আমাৰ লোৱা হৈ আছে। ইতিমধ্যে আপোনালোকে গম পায় অহা 12, 13 আৰু 14 তাৰিখে বাওকুংগ্ৰী ফেষ্টিভেল আমাৰ হ'বলৈ গৈ আছে। তো ইতিমধ্যে বহুত ডাঙৰকৈ আমাৰ সব যোজনাবোৰ চলি আছে। তো নিশ্চিতভাৱে এইটো এটা ডাঙৰ এটা মেছেজ যাব যে আমাৰ ট্ৰেডিশ্যনেল আমাৰ বিটিআৰ অঞ্চলত কেনেকুৱাকৈ আমাৰ ফেষ্টিভেল হয়, কেনেকুৱা আমাৰ এথেনিক ফুড, এথেনিক আমাৰ কালচাৰ, আমাৰ স্পৰ্টছ বিভিন্ন ধৰণৰ পৰিদৰ্শনবোৰ হ'ব। তো নিশ্চিতভাৱে এইবোৰ লাহে লাহে আমাৰ বিভিন্ন জেগাৰ মানুহৰ মাজত বিয়পি যাব। ইমান দিন আগলৈকে এইখিনি আমাৰ আউট অফ বিটিআৰ মানুহে গম পোৱা নাছিল, এতিয়া আমাৰ বিটিআৰৰ মানুহে গম পোৱা আৰম্ভ হৈছে। এতিয়া বাইকাৰবোৰ বিভিন্ন ভাৰতৰ বিভিন্ন অঞ্চলৰ পৰা আহিছে, তেওঁলোকে এটা মেছেজ লৈ যাব। তেনেকুৱা ধৰণে আমাৰ এই অঞ্চলৰ আমাৰ যিটো পৰিৱেশ আছে, আমাৰ যিটো টুৰিজমৰ পটেঞ্চিয়েল আছে তেওঁলোকৰ জৰিয়তে আমাৰ এইটো প্ৰমোট হ'ব। থেংক ইউ ছাৰ। আমাক কোকৰাঝাৰত ইমান ধুনীয়াকৈ স্বাগতম জনোৱাৰ কাৰণে আপোনালোকক সকলোকে মই অশেষ ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। প্ৰথম কথা, আমি সকলোৱে জানো যে ভাৰতবৰ্ষই স্বাধীনতাৰ 75 বছৰ অতিক্ৰম কৰিলে। তাৰ উপলক্ষে আমাৰ স্বনামধন্য ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজাদী কা অমৃত মহোৎসৱ মনাবলৈ কৈছিলে, সকলোকে উদযাপন কৰিবলৈ কৈছিলে। আৰু এমেজিং নমস্তে বুলি এটা NGO নন গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন এটাই নৰ্থ ইষ্ট, এমেজিং নৰ্থ ইষ্টক দেখুৱাবলৈ এটা নৰ্থ ইষ্ট অন হুইল বুলি বাইকৰ ৰাইডিঙৰ এটা প্ৰগ্ৰাম অৰ্গেনাইজ কৰিলে আৰু আমি সেই উপলক্ষে আজি আহি কোকৰাঝাৰত উপস্থিত হৈছোঁ। যদি আপোনালোকে জানিব বিচাৰে যে নমস্তেটো কি, মই কৈ দিব বিচাৰোঁ। N for নাগালেণ্ড, A for আসাম, অৰুণাচল, M for মেঘালয়া, মিজোৰাম, মণিপুৰ, S for Sikkim, yes, S for Sikkim, NTE for Tripura, and NE for North East, Namaste।
तो हमने ये नमस्ते अमेजिंग नमस्ते फाउंडेशन बनाया था और उसको लेके ये भारत के विभिन्न छोरों से बाइकर्स आए हैं और हम ये ग्रुप जा रहा है, इस ग्रुप का नाम है रेड पंडा और हम जा रहे हैं सिक्किम की ओर नॉर्थ ईस्ट को एक्सप्लोर करने के लिए, हमारी नॉर्थ ईस्ट की प्राकृतिक सुंदरता पूरे देश में दिखाने के लिए जा रहे हैं। थैंक यू। कितने आदमी? ग्रुप में 10 राइडर हैं। वो लोग कल सुबह 7 बजे यहाँ से निकलेंगे, अलीपुर द्वार होते हुए वो लोग जाएंगे। To go Ladakh and other places. So Assam was never explored. So which has to be explored. Untouched places are there, which has to be touched by the people and know what is the beauty here. You know. So I thank you everybody for giving us the opportunity and checking our capability of doing everything. You know. So thank you for the tourism department. Yeah. Thank you. एक्चुअली हम लोगों ने एक्सपेक्ट नहीं किया था सच अ वार्म गेस्चर विल गेट. Okay, it is a really good experience being a part of this expedition, and we are hoping for the best from tomorrow. And it's a really good adventure, nice, thrilling, and we are exploring new places as well. Yeah, so thank you very much from the Assam Tourism and all the team members. Tourism? Yes, Bod'l Tourism, yes.